আজি মই বনাই আছো মাছৰ তৰকাৰী মটৰ আৰু বিলাহীৰ লগত। বলকচোন চাওঁ কেনেকৈ বনাইছো। আৰু এয়া লৈছোঁ মাছ আৰু তেল গৰম কৰি মাছখিনি মই হাফ ফ্ৰাই কৰি ল'ম, যিহেতু মই জোলত দিম মাছ। আৰু লাগিব দুটা বিলাহী, এফালে গ্ৰীণ মটৰ, এটা মিডিয়াম চাইজৰ আলু, আদা আৰু নহৰু, এটা কেঁচা পিঁয়াজ মই এনেদৰে কাটি লৈছোঁ। ইয়াৰ তেলত মই পাঁচফোৰণ দিছোঁ। আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া মই এনেদৰে ভালদৰে ফ্ৰাই কৰি কিনে আলুখিনি ঢালি দিছোঁ। এতিয়া গ্ৰীণ মটৰখিনিও মই ইয়াতে এড কৰি দিছোঁ। আৰু এতিয়া এড কৰিছোঁ নিমখ, হালধি, জিৰা পাউডাৰ, এয়া হৈছে ৰেড চিলি। আৰু এতিয়া সকলোখিনি আমি এনেদৰে ভালদৰে ফ্ৰাই কৰি ল'ম। এনেদৰে ভালদৰে ফ্ৰাই হোৱাৰ পিছত আমি এতিয়া পানী এড কৰিম। আৰু এয়া আমাৰ ফ্ৰাই মাছ। পানী এড কৰাৰ পিছত মই ফ্ৰাই মাছখিনিও এড কৰি দিলোঁ আৰু আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এইফালে হাজবেণ্ডে বনাই আছে মাছৰ পেটু, ভাত দি মাছৰ পেটু। অলপ এতিয়া থালিখন ৰেডি কৰি লওঁ। এয়া ভাত, গৰম গৰম ধোঁৱা ওলাই থকা ভাত, মাছৰ তৰকাৰী, মাছৰ পেটু, ভাত দি বনোৱা। এইফালে মই লৈছোঁ চালাড, নেমু, আৰু এয়া ফ্ৰাই মাছ। আৰু এইখন আমাৰ থালি ৰেডি হৈ গ'ল। বলক এতিয়া টেষ্ট কৰোঁ।